ডকমকা কাণ্ডৰ এপষেকৰো অধিক সময় উকলি যোৱাৰ পিছত গা লৰিল তুলিৰাম ৰংহাঙৰ। বিধায়ক মানসিং ৰংপিক সংগী কৰি নীলোৎপল দাস আৰু অভিজিৎ নাথৰ ঘৰত কাৰ্বি স্বায়ত্ত পৰিষদৰ নেতৃবৃন্দ। ভুক্তভোগী দুই পৰিয়ালে গ্ৰহণ নকৰিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ ৫ লাখ টকীয়া আৰ্থিক সাহায্য। সমুদায় ধনৰাশি কাৰ্বি ৰাইজৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক বিকাশত খৰচ কৰাৰ পৰামৰ্শ। নীলোৎপল অভিজিতৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে দুয়োৰে নামত কলেজ স্থাপনৰ সিদ্ধান্ত কাৰ্বি স্বায়ত্ত পৰিষদৰ। এজাক নৰপিশাচৰ বৰ্বৰতাৰ বাবে ডকমকাত চিৰদিনৰ বাবে চকু মুদিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসে। উকা দুয়োখন ঘৰত পিতৃ মাতৃ আত্মীয় স্বজনৰ মনত বেদনাদায়ক স্মৃতিৰ বাবে ভৱিষ্যত বুলিবলৈ যেন আৰু একোৱেই নাই। অসহনীয় বেজাৰত যন্ত্ৰণাকাতৰ সময় অতিবাহিত কৰা দুয়োটা পৰিয়ালৰ ঘৰত মঙলবাৰে উপস্থিত হলগৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ নেতৃবৃন্দ। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সন্মুখতে উচপি উঠি নীলোৎপলৰ মাতৃৰ কাতৰ আহ্বান। দুনাই যাতে এনে নৃশংস কাণ্ডৰ পুনৰাবৃত্তি নহতক কাৰ্বি আংলঙত। সদায় প্ৰাৰ্থনা কৰি সৰু ল'ৰা যেনেকে ঢুকাইছে তাৰ উচিত বিচাৰ নহয়, সিহঁতৰ ল'ৰাবিলাকো এনেকে মৰিব যেন মই সদায় ভগৱানক এইটো প্ৰাৰ্থনা কৰি আছো। সন্তানহাৰা অভিজিতৰ পিতৃয়েও আজিও মানি ল'ব পৰা নাই পুত্ৰৰ অকাল মৃত্যুক। দুই সন্তানৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে কাৰ্বি স্বায়ত্ত পৰিষদে আগবঢ়োৱা ৫ লাখ টকীয়া আৰ্থিক অনুদান গ্ৰহণ কৰিবলৈ অনিচ্ছুক দুই হতভগীয়া পৰিয়ালবৰ্গ। তাৰ পৰিৱৰ্তে সেই ধনৰাশি শৈক্ষিক আৰ্থিক দিশত অনগ্ৰসৰ কাৰ্বি আংলঙত খৰচ কৰাৰ পৰামৰ্শ দিলে পৰিয়ালবৰ্গই। এই উদ্দেশ্যত মই মাত্ৰ সামান্য সঁহাৰি দিব বিচাৰিছোঁ, এই ন্যাসটো গঠন কৰি যদি চৰকাৰে তেনেধৰণে এটা কিবা এককালীন সাহায্য দিব বিচাৰে। দুই পৰিয়াললৈ সহমৰ্মিতা প্ৰকাশ কৰি তুলিৰাম ৰংহাঙৰ ঘোষণা, অভিজিৎ নীলোৎপলৰ নামেৰে ডকমকাত কলেজ স্থাপন কৰিব কাৰ্বি স্বায়ত্ত পৰিষদে। নিৰ্মাণ হ'ব দুয়োৰে প্ৰতিমূৰ্তিও। এয়া দুদিনমান আগত আমাৰ চিফ মিনিষ্টাৰ আহিছে, স্কুল নহ'লে কলেজ হওক সেই জেগাত আমি যে তেওঁলোকৰ নামাকৰণ কৰি আমি এটা ষ্টেচু দুজনৰ কাৰণে এইটো প্ৰতিমূৰ্তিটো আমি বনাই দিম, সেইটো আমি সিদ্ধান্ত দিয়া হৈছে। ভুক্তভোগী দুই পৰিয়ালবৰ্গক সাক্ষী কৰি তুলিৰাম ৰংহাঙে দিয়া এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কেতিয়া হ'ব তাৰ ওপৰতো দৃষ্টি থাকিব ৰাজ্যবাসীৰ। কেমেৰা পাৰ্চন নৱ ডেকা আৰু হৃদয় দাসৰ সৈতে বিকাশ ডেকা আৰু পংকজ প্ৰতিম বৰা ৰিপৰ্ট, প্ৰতিদিন টাইম।